বৰ্তমান যিজন SDOৰ জৰিয়তে পৰিচালিত হৈ আছে এই SDOজন যথেষ্ট গাফিলতি কৰি চলি আছে কাৰণ তেওঁৰ যিবিলাক মন্তব্য আমি তেখেতক ফোন কৰিলে তেওঁ কিছুমান অৰাজকতাৰ মানে ক'ব নোৱাৰা কিছুমান মন্তব্য দিয়ে যে তেওঁৰ এই কণ্ট্ৰল ৰুমত আহিবলৈ তেওঁক আমি আমন্ত্ৰণ জনাব লাগিব চিঠিৰে তেওঁৰ নিজৰ কণ্ট্ৰল ৰুমটোত তেওঁৰ নিজৰ অধীনত থকা কণ্ট্ৰল ৰুমটোক তেওঁকেই আমি ৰাইজে আৰু চিঠিৰে মাতিব লাগে বুলি তেওঁ মন্তব্য কৰে গতিকে তেনেকুৱা এজন ব্যক্তিৰ জৰিয়তে এই অঞ্চলৰ এই কণ্ট্ৰল ৰুমটো কেনেদৰে পৰিচালিত হৈছে ৰাইজেও জানিছে হয়তো আমাৰ অঞ্চলৰ যিবিলাক সংগঠন তেওঁলোকেও দৃষ্টিগোচৰ কৰি আছে সকলোৱে চাইছে গতিকে তেওঁক অতি সোনকালে আমাৰ এই কণ্ট্ৰল ৰুমটোৰ দায়িত্বৰ পৰা অব্যাহতি দিয়ক আৰু তেওঁৰ ঠাইত আমাক এজন আমাৰ অঞ্চলৰ ৰাইজৰ দুখ দুৰ্দশাৰ কথা চিন্তা কৰিব পৰা সুস্থিৰ ভাল ব্যক্তি এজন SDO হিচাপে নিয়োগ কৰাৰ ব্যৱস্থা কৰক হয় এই আমাৰ যিটো অঞ্চল গোবৰ্ধনা বৃহত্তৰ মানে উত্তৰ অঞ্চলৰ এটা বৃহৎ এৰিয়া আমি এটা সময়ত ইয়াত মানে বৰপেটা ৰোডৰ পৰা লাইনটো পাইছিলোঁ আৰু সেই সময়তেই আমাক তেওঁলোকে কথা দিছিলে যে গোবৰ্ধনা অঞ্চলত আমাক মাটি অলপ উলিয়াই দিয়ক আমি তাত এটা কণ্ট্ৰল ৰুমৰ ব্যৱস্থা কৰি আছোঁ আৰু তাত বৰ্তমান আপোনালোকে যিটো সমস্যাত ভুগি আছে লাইনৰ কাৰণে বৰপেটা ৰোডৰ পৰা আপোনালোকে লাইন পায় গতিকে এই সমস্যাটো আপোনালোকৰ সমাধান হ'ব সেই হেতুকে আপোনালোকৰ ৰাইজে লগ লাগি সেই অঞ্চলত এটুকুৰা ভাল আমাক ঠাই উলিয়াই দিয়ক আৰু সেই ঠাইটুকুৰাত আমি কণ্ট্ৰল ৰুমৰ ব্যৱস্থা কৰিম আৰু আপোনালোকক আমি সুস্থিৰভাৱে লাইনৰ ব্যৱস্থা কৰিম এনেকুৱা আমাক কথা দিয়া হৈছিল আৰু সেই অনুপাতেই আমাৰ এই অঞ্চলৰ বহু ব্যক্তি আছিল স্বনামধন্য কিছুমান ব্যক্তি আছিল বহুতো সংগঠন আছিল SDO আছু আমছু এনেকৈ সকলো সংগঠনে লগ লাগি আমি গোবৰ্ধনা হাইস্কুলৰ দখলাধীন এই মাটিটুকুৰা আমি গোবৰ্ধনা হাইস্কুলৰ লগত বহুবাৰ আপোচত বহি সিদ্ধান্ত লৈ তেওঁলোকৰ এই মাটিটুকুৰা আমি ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টক আমি সমজাই দিছিলোঁ আৰু আমাৰ ইয়াত পাৱাৰ হাউচটো আহিছিলে তাৰপিছত আমাক ধুনীয়াকৈ ব্যৱস্থা কৰি দিছিলে সেই সময়ত প্ৰথম চলি আছিলে 4টা ফিডাৰ চলি থাকিলে 4টা নহয় 3টা ফিডাৰ চলিছিলে প্ৰথম অৱস্থাত আনন্দ বজাৰ ফিডাৰ চলিছিলে বাগান ফিডাৰ চলিছিলে তাৰপিছত বাৰাপেটা ফিডাৰ এটা চলিছিলে 3টা ফিডাৰ তাত আছিলে এটা লোকেল ফিডাৰ বুলি ধৰি দিয়া আছিল আৰু আমি লোকেল ফিডাৰ বুলি ধৰি দিয়াৰ লগে লগে আমি জানো যে এই লোকেল ফিডাৰটো স্থানীয় ওচৰত কণ্ট্ৰল ৰুমৰ আশে পাশে থকা মানুহখিনিৰ কাৰণে এটা সুস্থিৰ ব্যৱস্থা যে ওচৰৰ মানুহখিনিয়ে যিহেতু স্থানীয় মানুহ এই মানুহখিনিয়ে যেন লাইনৰ পৰা অলপো সমস্যা নাপায় তেওঁলোকক লাইনৰ সম্পূৰ্ণ সুবিধাখিনি দিয়া হয় সেইটো কাৰণতে এটা লোকেল ফিডাৰৰ ব্যৱস্থা কৰা হয় আৰু সেই ফিডাৰটো আমাৰ ইয়াত অপশ্যন আছিল আমি দেখি আছিলোঁ কিন্তু এইটো লৈ আমি যোৱাবাৰ আমি আলোচনাও কৰিছিলোঁ SDO তাত গৈ আমি হঠাৎ দেখিলোঁ সেই ফিডাৰটো যিটো লোকেল ফিডাৰ সেই ফিডাৰটোৱে বাগান ফালে যোৱা যিটো ফিডাৰ গৈছে সেই বাগান ফালে যোৱা ফিডাৰটোৰ সংলগ্ন কৰি একেলগে ওচৰা ওচৰিকৈ মানাছ নামৰ এটা ফিডাৰ সংযোগ কৰি দিছিলে তেওঁলোকে অৰ্থাৎ আমাৰ এই লোকেল ফিডাৰটো তেওঁলোকে সুদূৰ ইয়াৰে পৰা 12-14 কিলোমিটাৰ দূৰত মানাছ ফিডাৰ হিচাপে দি দিছে অৰ্থাৎ আমাৰ লোকেল ফিডাৰ যিটো আমি পাব লাগিছিলে সেই লোকেল ফিডাৰটো আমি আমাৰ স্থানীয় লোকেল মানুহখিনিয়ে সেই লোকেল ফিডাৰৰ পৰা বঞ্চিত হ'লোঁ আৰু এই ক্ষেত্ৰত আমি আলোচনা কৰিছিলোঁ যোৱা বছৰ আমি এই সময়তে আলোচনা কৰিছিলোঁ আমাৰ বৰপেটা ৰোডৰ স্থানীয় প্ৰশাসক বিষয়া আছিল তেখেতো আছিল আমাৰ লগত আলোচনাত আমি আমাৰ ইয়াৰ অঞ্চলৰ পৰা বিভিন্ন সংগঠনৰ পৰা গৈছিলোঁ আৰু আমাৰ স্থানীয় ৰাইজ গৈছিল আমি সুন্দৰভাৱে তেওঁলোকৰ SDO ছাৰৰ লগত আমি আলোচনা কৰিছিলোঁ কিন্তু তেওঁৰ যিটো মানে আলোচনাৰ মাধ্যম দেখিলোঁ আমি খুবেই লাজ লগা বিষয় আমি ক'ব নালাগে কিছুমান কথা তেওঁৰ নিচিনা এজন বিষয়াই এনেকুৱা এটা সুস্থিৰ আলোচনাৰ মাজত হাফ পেণ্ট পৰিধান কৰি ৰাজহুৱা আলোচনাত তেওঁ বহিছিলে তেওঁ যিখন চকীত বহিছিলে তেওঁ হাফ পেণ্ট পৰিধান কৰি বহিছিলে আৰু আমাৰ লগত আলোচনা কৰি থকাৰ সময়তো তেওঁ গুটখা চুবাই আছিলে এই ক্ষেত্ৰত তেওঁতকৈ আমি বেছি লাজ পাইছিলোঁ সেই সময়ত আমি বেছি লাজ পাইছিলোঁ তথাপিও যি কি নহওক সেই আলোচনাৰ মাধ্যমত আমাক তেওঁ এটা কথা দিছিলে যে আমি 3 মাহৰ ভিতৰত আমি আপোনালোকৰ কাৰণে এটা লোকেল ফিডাৰৰ ব্যৱস্থা আমি কৰি আছোঁ আমাক সেই সময়ত তেওঁ কথাও দিছিলে কিন্তু 3 মাহ পাৰ হৈ আজি এবছৰ পাৰ হৈ গ'ল আমাক এই লোকেল ফিডাৰৰ ব্যৱস্থা কৰি দিয়া নহ'ল
আৰু আমাৰ লোকেল যিখিনি আমাৰ স্থানীয় মানুহ আছে তেওঁলোকে লোকেল ফিডাৰ আজিলৈকে পোৱা নাই এইটো দ্বিতীয় কথা এতিয়া তৃতীয় কথা হৈছে অৱহেলা আমাৰ এই যিটো আমাৰ কণ্ট্ৰল ৰুম এই কণ্ট্ৰল ৰুমটোক সম্পূৰ্ণভাৱে অৱহেলা কৰি চলি থকা যেন আমাৰ অনুভৱ হৈছে কাৰণ আজি 5টা ফিডাৰৰ 2টা ফিডাৰ চলি আছে বাকি 3টা ফিডাৰেই বেয়া হৈ আছে 3টা ফিডাৰ বেয়া হোৱা আজি 2 মাহ পাৰ হ'ল কিন্তু এই 3টা ফিডাৰ আজিলৈকে ভাল কৰাৰ কোনো ব্যৱস্থা আমি দেখা নাপালোঁ আৰু দ্বিতীয় কথা হ'ল কি এই যিটো আমাৰ কণ্ট্ৰল ৰুম ইয়াত আহি আমি চৰকাৰী কোনো কৰ্মচাৰী আমি লগ নাপাওঁ আমি আমাৰ যিবিলাক অজৰ আপত্তি আমি দৰ্শাবলগীয়া হয় স্থানীয় মানুহখিনি যেতিয়া আমি ইয়াত আহি অজৰ আপত্তি দৰ্শাবলগীয়া হয় আমি ইয়াত কোনো চৰকাৰী কৰ্মচাৰী ইয়াত আমি লগ নাপাওঁ যি 2-3জন ল'ৰা থাকে স্থানীয় কিছু ল'ৰা কণ্ট্ৰেকচুৱেলভাৱে ইয়াত মাহিলী কিবা এটা পাৰিতোষিক দি তেওঁলোকক ৰাখি থোৱা হৈছে আৰু তেওঁলোক 2জন বা এজনহে থকা দেখা পাওঁ ইয়াত চৰকাৰী মানুহ কোনো নাথাকে চৰকাৰী কৰ্মচাৰী নাথাকে তাৰ উপৰঞ্চি আমি আৰু এটা সমস্যা দেখিছোঁ আমাৰ ফিডাৰ পৰিচালক ইঞ্জিনিয়াৰ যিবিলাক ইঞ্জিনিয়াৰ আমাৰ ফিডাৰৰ মানে চোৱা চিতাৰ ব্যৱস্থাত থাকে আমাৰ ইয়াত আমি জনামতে 3টা ফিডাৰত সুন্দৰভাৱে 3জন আমাৰ ইঞ্জিনিয়াৰ আছে 1 নম্বৰ আনন্দ বজাৰ ফিডাৰত আছে বাৰাপেটা ফিডাৰত আছে বাগান ফিডাৰত আছে 3জন বিষয়া থকাৰ পিছতো আজিলৈকে আজি এবছৰ আগৰ পৰা এবছৰ আগত এটা নিৰ্দিষ্ট আলোচনাৰ কাৰণে এদিন আমি লগ পাইছিলোঁ ইয়াত কিবা এটা আলোচনাত এইটো বিষয়ে লৈ আলোচনা কৰিছিলোঁ মাত্ৰ এদিন লগ পাইছিলোঁ তাৰ পিছত আজিলৈকে এবছৰ পাৰ হৈ গ'ল তেওঁলোকক এই বিষয়া কেইগৰাকীক আজিলৈকে আমি এই কণ্ট্ৰল ৰুমত দেখা পোৱা নাই গতিকে আমাক এই অঞ্চলৰ ৰাইজক যিটো আভুৱা ভৰা হ'ল এই আভুৱা ভৰা চিষ্টেমটো বন্ধ কৰিব লাগে আৰু আমাৰ ৰাইজৰ মানে যিখিনি লাইন পাবলগীয়া এই পাবলগীয়া ব্যৱস্থাটো কৰিব লাগে আৰু আমাৰ বিষয়া কৰ্মচাৰীৰ অৱহেলাৰ ক্ষেত্ৰত আমি বাৰে বাৰে কৈছোঁ আমাৰ